हेलो बंधु बान्धवी सकल আকৌ এটা আকস্মিক ব্লগ লৈ পেলাই মই উপস্থিত মনহা সো নাওত উঠি মজা লাগিছে একদম এই বঢ়িয়া লাগিছে ও মাই গড আমাৰ এইফালে নাও চাও নাই যে এই নাওখন দেখি একদম পাগল হৈ গৈছো মই এইয়া একদম ডুবি নগ'লে হ'ল আৰু বেছি পানী নাই বাৰু সো আপোনালোকক আৰু দেখুৱাম ধুনীয়া 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 দৃশ্য আমাৰ ইয়াৰ মনোহাৰ কিছুমান ভিলেজ দৃশ্য সো ভিডিঅ' মে বনে ৰহিয়ে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব দেই তেতিয়াহে আপোনালোকে মজাটো পাব সো ষ্টাৰ্টিং ইয়াতে আহি পেলাই মানে এনেকুৱা ধৰণৰ মজা লাগিছে এনেকুৱা ধৰণৰ ঠাণ্ডা বতাহ মাৰি আছে ইয়াৰ পৰা মই যাবৰে মন যোৱা নাই এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে ন একে কিবা বাহিৰত থকা নিচিনা লাগিছে কিন্তু ইমান দূৰৰ নহয় এয়া হ'ল মনোহাৰ এটা ধুনীয়া দৃশ্য বিলখনৰ আৰু ব্ৰিজ আছে একদম ধুনীয়া বতাহ মাৰি আছে ধুনীয়া কুলিং ন' চাউণ্ড ইফেক্ট মানে একো হাই হুলস্থুল নাই আৰু এজন আহিছে লগৰ ক'ত বা গৈ গৈছে নাজানো আপোনালোকক আৰু দেখুৱাম ইয়াতে মহ বান্ধি থৈছে খেলপথাৰখনলৈকে যাম এতিয়া খেলপথাৰখন দেখুৱাম চ' এইফালে আছে বেকগ্ৰাউণ্ডত মহ हाय बोलो मेरे चैनल को सब्सक्राइब करने के लिए बोलो हेलो बोला है उसने और है অকল সেইটোৱে নহয় আৰু আছে বহুত আছে গৈ আছোঁ এইবিলাক হেৰি আছে দেখি আছোঁ এইবিলাক ৰ'দ দিছে এইটো এটা আছে সিফালে আছে বহুত আছে আৰু এটা আহিছে আমাৰ লগত তামুলী ভাই সিও ব্লগিং কৰি আছে আৰু এইফালে আছে এইকেইটা উঠিছে পুৰা ৱাও ওচৰত যাব ভয়ে লাগে একদম যদি শিঙে দিয়ে ন ৰ'দটো এনেকুৱা মজাকৈ দিছে তাৰ পৰা গুচি অহাৰ পিছত এনেকুৱা তাৰমানে ৰ'দটোৱে পূৰা ঢাকি ধৰিছে এইখন হৈছে মনোহাৰ বল খেলা খেলপথাৰ ইয়াতে আমি দুবাৰমান খেলিছোঁ জিকিও গৈছোঁ আৰু দুবাৰমান হাৰিও গৈছোঁ এখন হৈছে প্ৰাথমিক চিকিৎসালয় মনোহাৰ এইখন ইয়াতে এবাৰ আমাৰ প্লেয়াৰ এজন ইঞ্জুৰিয়াছ হৈছিলে ইয়াতে তাৰপিছত ইয়াতে আমি নৰ্মেল চিকিৎসাখিনি কৰি পেলাই আমি মৰিগাঁও লৈ গৈছিলোঁ তো তেতিয়াৰ পৰা অলপ মনত আছে বাকী ইমান নাজানো এটা কি কেমেৰা অন কৰি কি ৰখি আছে চা তাৰ মোচন তাৰপিছতে এইটো হ'ল আমাৰ একদম ভকতগাঁও হৈ পেলাই আহিব পৰা ৰাস্তাটো দেই এইফালেদি আহিলে আপোনালোকে মায়ং যাব পাৰিব পবিতৰা যাব পাৰিব লাল ঝাণ্ডি লগাই থৈ আছে ইয়াতে এইটো মানে আৰু ভগৱানৰ প্ৰতীক আৰু চ' এইফালে আছে আহঁত গছজোপা য'ত নেকি পূজা কৰে আৰু তাৰে এইবিলাক প্ৰতিচিহ্ন হিচাপে এইবিলাক লাল ঝাণ্ডিবিলাক লগাই থৈছে ইয়াতে মজা লাগিছে বিকালাও চাই মই ধুনীয়া নাজাৰা একদম মজা একদম বাহিৰৰ ঠাই নিচিনা মজা লাগিছে মোক একদম মজা এটা নাজাৰা একদম
বাহিৰৰ দৃশ্য নিচিনা লাগিছে আহি পেলাই আমাৰ ইয়াৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যে ইমান ধুনীয়া এটা প্লেচ আছে আপোনালোকে যেতিয়া এইফালে মায়ং পবিতৰা যাব ন তেতিয়া এইটোৰ বাটেদি হৈ পেলাই যাব ধুনীয়াকৈ এইখিনি ভিউখিনি এনজয় কৰি পেলাই যাব আৰু এনেকুৱা মজা কিবা আফ্ৰিকা ক'ৰবাত থকা নিচিনা লাগিছে এনেকুৱা ধুনীয়া চাওকচোন আহি ভাল লাগিছে ইভিনিং সময়ত একদম মজা লাগিব আৰু মই কৈছোঁ ন ইভিনিং সময়ত আহি পেলাই ইয়াৰ পৰা ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ মাৰিব এই একদম মজা আৰু আপি চাপি আহি থাকিলে আৰু ভালে লাগিব আৰু চ' আহি ব্ৰিজৰ একে শেষ মুহূৰ্ত পাইছোঁ আৰু একে ব্ৰিজৰ শেষত আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধুনীয়াকৈ এটা প্ৰতিমূৰ্তি আৰু ভগৱান শিৱৰ বাহন আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখিব পাব এইটো আপোনালোকে এনজয় কৰি পেলাই ধুনীয়াকৈ যাব এতিয়া আমি লগৰ এটা মমায়েক নে কি নাজানো সিহঁতৰ ঘৰলৈকে যাম এতিয়া একে বিলৰ পাৰ হৈ পেলাই আলহী খাব যাম আৰু তামুলীয়ে ঠাণ্ডা ল'বৰ কাৰণে গৈ আছে মানে ৰাতিপুৱাই ওলাই আহিছিলোঁ ন মস্ত পানী বেয়া লাগিছে ভোকো লাগিছে প্লাছ ৰ'দটো যেনেকুৱা আহিছে খাওঁ কৰি আছে ফিছ আছেনে না ষ্ট্ৰিং অঁ ষ্ট্ৰিং হ'ব আপ ষ্ট্ৰিং খাওঁ কা সেই কিন্তু মজা লাগিছে দেই এইফালে পাতি শাক এটা পাক কৈছে ধুনীয়া একদম এইফালে নাও আছে ধুনীয়াকৈ আৰু এইফালে সিহঁতে গৈছে এইকেইটা সিহঁতে বহুত দূৰ গৈ পেলাই মই ৰখি গৈছোঁ ভাগৰ লাগিছে ৰাতিপুৱাই খোজকাঢ়িব অহাৰ কাৰণে কিন্তু ভাল লাগিছে কিন্তু দেই ভাগৰ লাগিলেও ধুনীয়া মজা লাগি আছে একদম বিলৰ কাষে ধুনীয়া একদম বতাহ মাৰি আছে প্লাছ দৃশ্যটো একদম চাবলগীয়া ধুনীয়া চ' ফাইনেলি বহুত দূৰ অহাৰ পিছত আহি পালোঁ তামুলীৰ ভিনিয়েকৰ ঘৰ तामुली अंदर में है मैं बाहर में हूँ अभी जा रहा हूँ घर के अंदर ओ कौन फेले हो एफेले ओ कृष्ण हरि आही पालो ना कैमरा ऑन ही रहेगा भाई आमार तामुली एटा डायलग দিব सो आपनालोके শুনি থাকক ভালকে বহুত ভাল ডায়লগ দিয়ে দে হাঁহিয়ে থাকিবি না ডায়লগ দিবি গামোচাখন চাই বোলে এই গাঁৱলীয়া মানুহ ন চুৰিয়া পিন্ধি আছে চুৰিয়া বুলি কয় ইয়াত আমাৰ মৰিগাঁও ইফালে কয় আমাৰ ইফালে গামোচা বুলি কয় আৰু তাৰপিছত পানী খাম দে একদম পানী বেয়া লাগিছে এইটো হৈছে মনোহাৰ এটা ডাঙৰ নামঘৰ নে নামঘৰ হয় বহুত ডাঙৰ হয় দেই নামঘৰটো এই তামুলীয়ে মোক একদম গামোচা পিন্ধাই পেলাই পূৰা মনোহা কছাৰী গাঁও ঘূৰাই আনিলে হেল্ল' গাইজ আমি তাৰ পৰা আলহী ঘৰৰ পৰা আহি পেলাই বাইদেউহঁতত সোমালোঁ সেইখিনি নেদেখুৱালোঁ আৰু মানে বৰিং টাইপৰ হৈ যায় ন সেইটোৰ কাৰণে আপোনালোকক নেদেখুৱালোঁ সেইখিনি আহি পেলাই আমি ওলাই পেলাই তাত ভাত চাত খাই পেলাই এতিয়া আমি ওলালোঁ কোঁৱৰগাঁও পাৰ হৈ পেলাই এই ব্ৰিজটো পাইছোঁ ইয়াতে আমি অলপ চুচু কৰি লৈছোঁ এতিয়া আমি ডাইৰেক্ট জাগীৰোডলৈকে যাম আৰু Wake up, brother, gonna rise with the sun. Step 2, get some good, some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's gonna be a good day. 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 Wake up. Today's gonna be a good day. Wake up. Today's gonna be a good day. Yo, set your affirmations, aspirations. I got shit to do, the aftermath of preparation. Good food, good mood, blood in circulation. One step at a time, yeah, that's how you make it. Set a goal you control and the steps you take them. I try to pick one thought, have some concentration. Hello, hi. Dikhane, দেখিছে জোনবিলৰ পথাৰ এয়া ৰেলগেট বালগেট পৰিছে ইয়াত এতিয়া ৰখি থাকিব লাগিব এই গেলা গৰমত বহুত সময় ট্ৰেইন এখন আহিছে লাহে মালগাড়ী আৰু আহে নিচিনা লাগে দেখা সৰুতে আমি বাহ বুলিয়ে ভাবিছিলোঁ মই কুঁহিয়াৰ বুলি ভাবিছিলোঁ
দিয়াৰ পিছত এইয়া ৰেচ চলা নিচিনা চলি গৈছে পুৰা ৰেচ বাইক ৰেচ স্কুটি ৰেচ টমটম ৰেচ না চব ৰেচ ইয়াতে মানে যেতিয়াৰ পৰা লকডাউন মানে চিঠি লগা লকডাউন নহয় লকডাউন